নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে প্ৰভাতী সুৰুজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই তোমালোকৰ বাবে ছাত্ৰৰ কৰ্তব্য ৰচনাখনি লৈ আহিছোঁ। নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পাৰিবা। আৰু আমাৰ নৱম দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকতত প্ৰায়ে এই ৰচনাখনি অহা দেখা যায়। নিশ্চয় নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে এই ৰচনাখনি ভালদৰে চাই ল'বা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু মই তোমালোকৰ বাবে অতি সোনকালে দশম শ্ৰেণীৰ ছন্দ ভাগটো লৈ আহিম। মোক ভালেকেইজন ছাত্ৰ ছাত্ৰীয়ে ছন্দৰ বিষয়ে দিবলৈ কৈ আছে। মই ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকৰ বাবে ছন্দ ভাগটো লৈ আহিম, তোমালোকে চাই থাকিবা। এতিয়া আহা আমি ৰচনাখনিৰ ভিতৰ ভাগলৈ আগবাঢ়োঁ। ছাত্ৰৰ কৰ্তব্য। আৰম্ভণিতে চাবা, ছাত্ৰ জীৱনেই হ'ল মানুহৰ ভৱিষ্যত জীৱনৰ আধাৰশিলা। মানুহৰ ভৱিষ্যত জীৱনৰ সুখ শান্তি, উন্নতি অৱনতি আদি সকলো নিৰ্ভৰ কৰে ছাত্ৰ জীৱনৰ ওপৰত। সেয়ে জীৱন সাৰ্থক কৰি তুলিবলৈ হ'লে ছাত্ৰাৱস্থাতেই প্ৰয়োজনীয় শিক্ষা আহৰণ কৰা একান্ত প্ৰয়োজন। মানৱ জীৱনৰ আটাইতকৈ সুখময় অৱস্থা হ'ল ছাত্ৰাৱস্থা। এই সময়ছোৱাই মানুহৰ জীৱনৰ স্বৰ্ণময় কাল। স্কুল কলেজ আদি শিক্ষানুষ্ঠানত পঢ়ি থকা জীৱনৰ আগডোখৰ কালকে ছাত্ৰ জীৱন বোলা হয়। স্কুল কলেজত পঢ়ি শুনি ভৱিষ্যতে এজন সৎ আৰু দক্ষ নাগৰিক হৈ নিজৰ আৰু দেশৰ মুখ উজ্বলাব ছাত্ৰৰ পৰা সকলোৱে ইয়াকে আশা কৰে। শিকি বুজি এজন উপযুক্ত মানুহ হোৱাটোৱে ছাত্ৰৰ মূল লক্ষ্য আৰু সেই লক্ষ্য সাধনৰ কাৰণে কৰিবলগীয়া কামসমূহেই ছাত্ৰৰ কৰ্তব্য। কিন্তু বহল অৰ্থত গোটেই জীৱনছোৱাই শিক্ষাকাল আৰু পৃথিৱীখনেই হ'ল শিক্ষালয়। এতিয়া চাবা ছাত্ৰৰ কৰ্তব্য। আমাৰ ছাত্ৰৰ কৰ্তব্য ৰচনাখনিত প্ৰায় আৰম্ভণিটোৰ পাছতে ছাত্ৰৰ কৰ্তব্য ভাগটো দিয়ে, সেইটো চাই ল'বা এতিয়া তোমালোকে। শিক্ষা আহৰণৰ সময়ত ছাত্ৰই কৰিবলগীয়া কামেই হ'ল ছাত্ৰৰ কৰ্তব্য। ছাত্ৰ জীৱনৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ল অধ্যয়ন। এই সময়ত ছাত্ৰ ছাত্ৰীয়ে একাগ্ৰতা তথা মনৰ একমুখী গতিৰে অধ্যয়নত বৰ্তি হ'ব লাগে। কথিত আছে, পঢ়াই পঢ়ে ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন। তাৰপাছত যদি ৰচনাখনত তোমালোকৰ ছাত্ৰৰ অন্যান্য কৰ্তব্য বুলি থাকে তেতিয়াহ'লে তোমালোকে এইখিনি লিখিব পাৰিবা। মই এইখিনি একেলগে লিখি দিছোঁ। ছাত্ৰ জীৱনৰ অন্যতম প্ৰধান কৰ্তব্য হ'ল চৰিত্ৰ গঠন। চৰিত্ৰ হৈছে শিৰৰ ভূষণ। ভাল চৰিত্ৰ অবিহনে এজন মানুহ কেতিয়াও মহান হ'ব নোৱাৰে। সেইবাবে ছাত্ৰসকলে সুচৰিত্ৰ গঠনৰ ওপৰত গুৰুত্ব দিব লাগে। এই সময়ছোৱাত পিতৃ মাতৃ, শিক্ষক আদিকে ধৰি নিজৰ অগ্ৰজসকলক শ্ৰদ্ধা আৰু অনুজসকলক মৰম চেনেহ কৰিবলৈ শিকিব লাগে। শিষ্টাচাৰ, ন্যায়পৰায়ণতা, দয়া আদি গুণবোৰ অনুশীলন কৰিব লাগে। সময়ৰ সদ্ব্যৱহাৰ কৰা ছাত্ৰৰ অন্য এক প্ৰধান কৰ্তব্য। কেতিয়াও অমূল্য সময় অবাবত নষ্ট কৰিব নালাগে। নিৰ্দিষ্ট সময়ৰ ভিতৰত নিজৰ কৰণীয় কাম কৰি শেষ কৰিব লাগে। ছাত্ৰ জীৱনৰ অন্য এটা কাম হ'ল স্বাস্থ্য অটুট ৰখা। স্বাস্থ্য সুস্থ সবল হ'লেহে
ভালদৰে অধ্যয়নত মনোনিৱেশ কৰিব পাৰে। ছাত্ৰই অধ্যয়নৰ বাহিৰেও খেলা-ধূলা, নিয়মিত ব্যায়াম, নিয়মিত খোৱা-বোৱা কৰা, স্বচ্ছতা বজাই ৰখা আদিৰ বিষয়ে গভীৰ জ্ঞান আহৰণ কৰিব লাগে। যিহেতু আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক, গতিকে ছাত্ৰসকলে সৰুৰে পৰা সুনাগৰিক হোৱাৰ যত্ন কৰিব লাগে। অসৎ সংগ ত্যাগ কৰি সৎ গুণৰ বিকাশ সাধন কৰিব লাগে। মহৎ লোকৰ জীৱনী পঢ়াটো অভ্যাসত পৰিণত হ'ব লাগে। ছাত্ৰ-ছাত্ৰীৰ অন্যতম প্ৰধান কাম হ'ল সমাজসেৱা। ছাত্ৰ-ছাত্ৰীয়ে সমাজৰ লোকৰ মাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আঁতৰ কৰাত গঠনমূলক ভূমিকা ল'ব পাৰে। তদুপৰি ওচৰ চুবুৰীয়াৰ বেমাৰ-আজাৰৰ সময়ত উপদেশেৰে সহায় কৰিব পাৰে। এতিয়া চাবা সামৰণি। সফলতাৰে ছাত্ৰ জীৱন সমাপ্ত কৰিব পাৰিলেহে মানুহৰ জীৱন সাৰ্থক হয় আৰু এই সফলতাৰে ছাত্ৰ জীৱন সমাপ্ত কৰাজনেই নিজৰ পৰিয়াল, সমাজ আৰু দেশৰ সেৱা কৰি জীৱনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। সেয়েহে অমূল্য মানৱ জীৱন সাৰ্থক কৰি তুলিবলৈ হ'লে সত্যং অধ্যয়নং তপঃ হোৱা উচিত। অধ্যয়ন জ্ঞান আহৰণৰ সৰ্বোৎকৃষ্ট উপায়। গতিকে অধ্যয়নকেই জ্ঞান বুলিব পাৰি। তপস্বীৰ একাগ্ৰতাৰে এই জ্ঞানৰ সাধনাত প্ৰবৃত্ত হ'লেহে ছাত্ৰই ভৱিষ্যত জীৱনৰ কাৰণে প্ৰয়োজনীয় অৰ্হতা অৰ্জন কৰি জীৱনত সফলতা লাভ কৰিব পাৰিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ ছাত্ৰৰ কৰ্তব্য ৰচনাখনি শেষ হৈছে। মই ভাবোঁ নিশ্চয় তোমালোক এই ৰচনাখনিৰ পৰা উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।